নমস্কাৰ। কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনী, মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ। সাম্যৰ সমৃদ্ধিৰ, সৌন্দৰ্যৰ মহামহত্বৰ, পাতিবলে শান্তিৰ নবলো এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মণিষাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকেই শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই দিওঁ উপহাৰ, মোকেই কৰি ঘূৰ উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ। ধন্যবাদ।